নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথি ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণখিনি চাই থকা। স্কিপ কৰিলে মাজত বহুখিনি ইম্পৰ্টেণ্ট কথা ৰৈ যাব। ইয়াৰ লগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰা নাই তেনেহ'লে অতি সোনকালে কৰা, যাতে তোমালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' সৰ্বপ্ৰথমে আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিবৰ বাবে শৰ্ট আৰু লং কুৱেশ্যন তোমালোকক জনাই দি আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। তাৰে প্ৰথম প্ৰশ্ন হৈছে লিখকৰ মতে ছাত্ৰ জীৱনৰ উদ্দেশ্য কি কি? ইয়াৰ এনচাৰ হৈছে নিজৰ লগতে আনৰ উন্নতি সাধন কৰাই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যসমূহ হৈছে অবনোৱাক বনোৱা কৰা, ছাত্ৰই শিক্ষা আহৰণ কৰাৰ উপৰিও জ্ঞান অৰ্জন কৰিব লাগে, তেতিয়াহে ছাত্ৰই উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। শিক্ষাৰ নৈতিক, মানসিক আৰু আধ্যাত্মিক ভাগবোৰ অনুশীলন কৰাই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। দ্বিতীয় প্ৰশ্নটো হৈছে ছাত্ৰসকলে কাৰ্যকাৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? এনচাৰটো ছাত্ৰসকলে কাৰ্যকাৰী শিক্ষা গাঁৱৰ পৰা লাভ কৰিব পাৰে। তৃতীয় প্ৰশ্নটো হৈছে ছাত্ৰসকলৰ উন্নতিৰ ঘাইমন্ত্ৰ কি? এইটোৰ এনচাৰ হৈছে ছাত্ৰসকলৰ উন্নতিৰ ঘাইমন্ত্ৰ হৈছে একাগ্ৰতা। তাৰপিছতটো হৈছে শিক্ষাৰ অনুশীলনৰ ভাগ চাৰিটা লিখা। এইটোৰ ভাগ চাৰিটা হৈছে শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক। তাৰ পিছৰ প্ৰশ্নটো হৈছে ছাত্ৰসকলে ক'ৰ পৰা কাৰ্যকৰী শিক্ষা লাভ কৰে? এইটোৰ এনচাৰ হৈছে ছাত্ৰসকলে গাঁৱৰ পৰা কাৰ্যকাৰী শিক্ষা লাভ কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কিছুমান শৰ্ট কুৱেশ্যনৰ এনচাৰ কেইটা কৈ দিছোঁ। এতিয়া মই কেইটামান ডাঙৰ কুৱেশ্যন ক'ম, সেইবিলাকৰ এনচাৰ মই দিব নোৱাৰোঁ। সেই ডাঙৰ কুৱেশ্যন কেইটা হৈছে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনৰ বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। তাৰ পিছৰ প্ৰশ্নটো হৈছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? পিছতটো হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দিশ কি কি? তাৰপিছতটো হৈছে ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশত ব্ৰতী হ'ব লাগে। তাৰপিছতটো হৈছে ছাত্ৰসকলে কাৰ্যকাৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে কেনে ছাত্ৰ জীৱনত উন্নতি কৰিব নোৱাৰে? এইটোৰ এনচাৰ হৈছে ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে নাই বাহিৰত হৈচৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্ৰই জীৱনত উন্নতি কৰিব নোৱাৰে। এতিয়া আছে ব্যাখ্যা কৰা, দুটামান ব্যাখ্যা কৰা কৈ দি আছোঁ। তাৰে প্ৰথমটো হৈছে পঢ়াই পঢ়ে ৰয়ে পাণ, এই তিনিতে নিশ্চিন্তে আন। দ্বিতীয়টো হৈছে নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা, তোমালোকৰ বহুত কামত লাগিব। আৰু এনেধৰণৰ ভিডিঅ' দেখাৰ বাবে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'বিলাক সৰ্বপ্ৰথমে আহি থাকে।